বহু মানুহৰ নাম কটা গল ৰেশন কাৰ্ডৰ পৰা আপোনাৰ নামটো কটা গল নেকি ৰেশন কাৰ্ডৰ লিষ্টৰ পৰা যদি আপোনাৰ নামটো কটা যায় তেনেহলে কিন্তু আপুনি আৰু লাভ নকৰিব ৰেশন কাৰ্ডৰ সুবিধা চাউল কেৰাচিন ইত্যাদি সো আপোনাৰ নামটো ৰেশন কাৰ্ডৰ লিষ্টৰ পৰা কটা গল নে নাই আপুনি কেনেকৈ চেক কৰিব মই আপোনাক এইটো ভিডিঅ'ত সম্পূৰ্ণকৈ দেখুৱাম লগতে আপোনাৰ বাবে এটা ভাল খবৰ আছে যদি আপুনি এখন অৰুণোদয় আঁচনি আবেদন কৰিব বিচাৰিছে তেনেহলে আপোনাৰ বাবে ভাল খবৰ আছে অৰুণোদয় 2.0 আবেদনৰ তাৰিখ প্ৰকাশ হয় যদি আপুনি সেই ভিডিঅ'টো চোৱা নাই মই এই ভিডিঅ'ৰ ডেসক্ৰিপচনত সেই লিংকটো দিয়া আছে আপুনি চাই লব সো ৰেশন কাৰ্ডৰ লিষ্টৰ পৰা আপোনাৰ নামটো কটা গল নে নাই আপুনি চাবলৈ হলে আপুনি প্ৰথমত আপোনাৰ মোবাইলৰ গুগল ব্ৰাউজাৰ অন কৰিব অন কৰাৰ পিছত আপুনি ইয়াত লিখিব RCMS আসাম আপুনি এনেকুৱাকৈ লিখিব RCMS আসাম এইখিনি লিখি আপুনি সাৰ্চ কৰিব তাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ আহিব RCMS আসাম ষ্টেট পোৰ্টেল তো আপুনি ইয়াত ক্লিক কৰিব তাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ আহিব সো আপোনালোকৰ সুবিধাৰ বাবে মই এই লিংকটো ভিডিঅ'ৰ ডেসক্ৰিপচনত ৰাখি দিছো যদি আপুনি তাতে ক্লিক কৰে তাৰ পিছত কিন্তু আপুনি ইয়াতে আহিব পাৰিব তাৰ পিছত আপুনি ওপৰ ফালে যাব চাওক 3 ডট আপুনি ইয়াত ক্লিক কৰিব তাৰ পিছত তলফালে আপোনাৰ সন্মুখত এনেকুৱাকৈ আহিব ডেস্কটপ সাইট আপুনি ইয়াত ক্লিক কৰিব তাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ আহিব আপুনি ওপৰ ফালে চাব ৰেশন কাৰ্ড আপুনি ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত তলফালে ৰেশন কাৰ্ড ডিটেইলছ ইয়াত ক্লিক কৰিব তাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ আহিব সো আপুনি আপোনাৰ ক্যাপচাৰ কোডটো ফিলআপ কৰাৰ পিছত ভেৰিফাই ইয়াত ক্লিক কৰিব তাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ আহিব এফালে চাব ষ্টেট আসাম তাৰ পিছত আপুনি এফালে আহিব ডিস্ট্ৰিক্ট ইয়াত আপুনি ক্লিক কৰিব সিলেক্ট ভ্যালু ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ডিস্ট্ৰিক্ট আহিব আপুনি আপোনাৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব তাৰ পিছত ইয়াত চাব DFSO আপুনি ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াত চাব যোনটো আহে হেটো আপুনি সিলেক্ট কৰিব তাৰ পিছত ইয়াত চাব TFSO ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপুনি এইটো সিলেক্ট কৰিব তাৰ পিছত আপুনি এইফালে চাব FPS ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ আহিব ইয়াৰ পৰা আপুনি আপোনাৰ কন্ট্ৰোলাৰজনৰ নাম লিখিব অৰ্থাৎ আপুনি যোনটো কন্ট্ৰোলৰ পৰা ৰেশন কাৰ্ডৰ বস্তু লৈ আহে চাউল কেৰাচিন ইত্যাদি সেই মানুহজনৰ নাম আপুনি ইয়াত সিলেক্ট কৰিব তাৰ পিছত চাব স্কিম আপুনি ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ আহিব আপুনি এফালে চাব সিলেক্ট অল আপুনি ইয়াত ক্লিক কৰিব সিলেক্ট অলত ক্লিক কৰাৰ পিছত আপুনি বাহিৰত আহি এটা ক্লিক কৰিব তাৰ পিছত এনেকুৱাকৈ লোডিং লব আপুনি অলপ সময় ওয়েট কৰিব তাৰ পিছত আপুনি এইফালে চাব ষ্টেটাস ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ আহিব সিলেক্ট অল আপুনি ইয়াত ক্লিক কৰিব সিলেক্ট অলত ক্লিক কৰাৰ পিছত আপুনি বাহিৰত আহি এটা ক্লিক কৰিব তাৰ পিছত এনেকুৱাকৈ লোডিং লব তাৰ পিছত সৰ্টিং ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ আহিব ৰেশন কাৰ্ড ওয়াইজ মেম্বাৰ ওয়াইজ ইয়াত ক্লিক কৰিব তাৰ পিছত এনেকুৱাকৈ লোডিং লব তাৰ পিছত ইয়াত চাব আপুনি RC ষ্টেটাস ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ আহিব আপুনি এফালে চাব অল ইয়াত ক্লিক কৰিব তাৰ পিছত এনেকুৱাকৈ লোডিং লব তাৰ পিছত আপোনাৰ সন্মুখত এফালে চাব ৰিপোৰ্ট নেম ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ আহিব আপুনি এফালে চাব এইটো অপচন সিলেক্ট কৰিব সো আপুনি এনেকুৱাকৈ সম্পূৰ্ণকৈ ফিলআপ কৰিব ফিলআপ কৰাৰ পিছত আপুনি এইফালে আহিব এইফালে অহাৰ পিছত আপুনি ইয়াত চাব ভিউ ৰিপোৰ্ট আপুনি ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ লোডিং লব তাৰ পিছত আপোনাৰ সন্মুখত তলফালে এনেকুৱাকৈ এখন লিষ্ট আহিব ৰেশন কাৰ্ডৰ সো ইয়াৰ পৰা আপুনি আপোনাৰ নামটো চেক কৰি চাব সো বন্ধু বান্ধৱীসকল এনেকুৱাকৈ আপুনি আপোনাৰ নামটো চেক কৰি চাওক যদি আপোনাৰ নামটো ৰেশন কাৰ্ডৰ লিষ্টৰ পৰা কটা যায় নহলে কিন্তু আপুনি মোক কমেন্ট কৰি জনাব আৰু যিসকলে জনা নাই তেওঁলোকেও জনাব সো বন্ধু বান্ধৱীসকল এই ভিডিঅটো আপোনাৰ কেনেকৈ লাগিছে আপুনি মোক কমেন্ট কৰি জনাব